বিলাকক আমি এটাই ট্ৰেইনিং দিওঁ ট্ৰেইনিংটো হ'ল এফৰ পিছত দৌৰিব লাগে এফ এতিয়া আমি কিহৰ পিছত দৌৰো সুধিলে ক'ব মেট্ৰিক পৰীক্ষা দি আহিলে অংক কিমানত লিখি আহিলা ছাৰ সময়ে নহ'ল যেনে তেনে মই 70 হে লিখি আহিলো ক'ব ইহঁতে 70 দিলেকে এফই লিখে তো যিবিলাক ছাত্ৰ ছাত্ৰী এতিয়া মেট্ৰিক দিবা 2020 চনত তেখেতসকলক মই অনুৰোধ কৰিছো কাঞ্জোৰামে হওক চেঙাপথাৰে হওক চেঙাপাৰাই হওক ভূঞাপাতে হওক যিয়ে নহওক ষ্টুডেণ্টবিলাকক ক্লাছ কৰিব অনুৰোধ কৰিছো এশৰ তলত কেতিয়াও চিন্তা কৰিব নালাগে ফাৰ্ষ্ট টাৰ্গেট 100 সেকেন্ড টাৰ্গেট 100 এন্ড লাষ্ট ওয়ান অলসো 100 আৰু কিছুমানে যদি ভাবা এশৰ পিছত যদি দৌৰি থাকা এশই পাবা তুমি মেঘাশ্ৰী বৰাই কবি দিনাখন অল আসামৰ টপাৰ কিমান নম্বৰ পাইছিলে 594 চাৰিটা বিষয়ত 100 পাইছে কিয়নো এশকে খেলি গৈছিল তাই দুটা বিষয়ত 97 পাইছে তিনি শৰ্ট হৈছে কিয় তথাপি এশকে দৌৰি গৈ আছে এশই হয়তো লিখিছিলে কেনেবাকৈ হয়তো তিনিটা ভুল হৈ গ'ল কিন্তু বাকি চাৰিটা বিষয়ত এশই পাইছে এশকে দৌৰি যাব লাগিব মই তাকে ক'বলৈ বিচাৰিছো তুমি ধৰা চেঙাপথাৰ হাইস্কুলত ইংৰাজী দিবলৈ গৈ আছে 100 নম্বৰ তুমি লিখিব পৰা অৱস্থাত নাই মই কৈছো তুমি কালাইগাঁও হায়াৰ সেকেন্ডাৰী আদি হলে শিকিব লাগিব তুমি মংগলদৈত গৈ হকলা শিকিব লাগিব তথাপি তুমি 100 তলত কেতিয়াও পৰীক্ষা দিব নালাগে ট্রাই কৰিছো আসলে এবাৰ মই কৈছো তুমি স্কেলৰ কৰি যাব পাৰে কোনো কথা নাই কিয়নো 100 তলত তুমি যদি চিন্তা নকৰা আদি টাৰ্গেটটো তুমি লবা আৰু যিবিলাক ছাত্ৰ ছাত্ৰীৰে ক্লাছ 10 ত আছা তুমি 9 ত কেনেকুৱা ষ্টুডেন্ট আছিলা ইট ডাজন্ট ম্যাটাৰ 9 টো গুচি গ'লে তাত তুমি ব্যস্ত হ'ব নালাগে এটা ক্লাছ 10 ৰ ষ্টুডেন্ট যিকোনো 2020 চনৰ মেট্ৰিক পৰীক্ষা দিম আৰু এই মেট্ৰিক পৰীক্ষাত মই যিকোনো প্ৰকাৰে এশৰ পিছত মই দৌৰি থাকিম আৰু ৰিজাল্ট যি হয় মই চাম কিন্তু টাৰ্গেট তুমি লোৱাচোন ৰিজাল্ট তোমাৰ ভাল হ'ব পৃথিৱীৰ ধনী মানুহ বিল গেটছ এষাৰ কথা কৈছিলে যে মানুহৰ জীৱনত আপস এণ্ড ডাউন থাকে উত্থান পতন থাকে মানুহ ফেল হ'ব পাৰে বুলি কৈছে কেতিয়াবা থাৰ্ড ডিভিজনো পাব পাৰে মেট্ৰিকত কম্পাৰ্টমেণ্টলো পাব পাৰা it doesn't matter but matter is that it should not be repeated in your future life যোৱা কালি তুমি ফেল হৈছিলা অহা কালি আকৌ ফেল হ'ব নালাগে জীৱনত বলে এবাৰে ফেল হ'ব লাগে আৰু সেই এবাৰ ফেল হোৱাৰ পৰা তুমি শিকিব লাগে কি কাৰণে মই ফেল হৈছিল আৰু সেই কাৰণটো তুমি উদ্ঘাটন কৰিব লাগে it should not be repeated in your life পুনৰবাৰ সেইটো ৰিপিট হ'ব নালাগে এষাৰ কথা কৈছিলে তেখেতে I tried many but never স্কুল আছে প্ৰাইভেট স্কুল আছে অসম জাতীয় বিদ্যালয় আছে শংকৰদেৱ বিদ্যা নিকেতন আছে শিশু নিকেতন আছে বড়ো মাধ্যমতো আমি দেখিছো এতিয়া ইউএন একাডেমি যেনেকৈ আছে সৰস্বতী যেনেকৈ আছে বাপুৰচন যেনেকৈ আছে অসম মাধ্যমৰ বিভিন্ন প্ৰাইভেট স্কুল আমি দেখিছো ইংৰাজী মাধ্যমতো ক'বই নালাগে তো অপচন আছে কিন্তু পিতৃ মাতৃসকলে নিজৰ ভাষাটো জীয়াই ৰাখিবৰ কাৰণে জাতিটোক জীয়াই ৰাখিবৰ কাৰণে নিজৰ কলা সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে অস্তিত্বটো জীয়াই ৰাখিবৰ কাৰণে যে বড়ো মাধ্যমৰ প্ৰতি যি এটা বিশ্বাস बै खोथायनायखौ दोननानै दिनै जोंनि फरायसाफोरखौ बिमा बिफाया ঠিক আছে তো आं बेखौनो खावलायदों एक नम्बर खोथा क्वालिटी एडुकेशन जों बेखौ नागिरदों किन्तु बर' बिजोङाव जाय फरायसाफ्रा दिनै फरायबाय बिमाफ्रा फोथायनानै गावनि गथ'खौ फोरोंगासिनो दङ कालाइगाव बायदि ओनसोलाव आरो आं बेखौ साबायखर बावगोन कालाइगाव दियातो মই জানো যে আমার গোলাঘাটতো একে অবস্থা তো 90% ল'ৰা ছোৱালী আমাৰ অসমীয়া মাধ্যমত পঢ়ে আমাৰ গোলাঘাটতো যোৱাকালি সম্বৰ্ধনা আছিল শিশুকন্যা আঞ্চলিকৰ তাতে মই ভাষণ অসমীয়াতে দিব লগা হৈছে তো আমাৰ অৱস্থা একে কিন্তু তাত কিন্তু আমাৰ বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী দিনক দিনে কমি গৈ আছে এতিয়া মাত্ৰ 5% মানে ল'ৰা ছোৱালী বড়ো মাধ্যমত পঢ়ি আছে কিন্তু কালাইগাঁৱত আমি লাগিব ধন্যবাদ দিব লাগিব যে ঘৰত অসমীয়াই পাতি আছো আমি কিন্তু নিজৰ ল'ৰা ছোৱালীক আমি বড়ো মাধ্যমত ইয়াত স্কুলত পঠাই আছো আমি যিটো সেন্টিমেন্ট সেই সেন্টিমেন্ট আমাক লাগিব জাতিটোৰ প্ৰতি আমাৰ এটা দায়বদ্ধ আছে আনুগত্য আমি প্ৰকাশ কৰিব পাৰিব লাগিব আৰু বড়ো ভাষাটো যদি আমি বড়োসকলে যদি নপঢ়ো বেলেগে কোনেও নপঢ়িব এতিয়া আমি বড়ো ভাষাটোক জীয়াই ৰাখিব লাগিব কেৱল ভাষা এটা মুখে মুখে চলি থাকিলে গাঁৱে গাঁৱে চলি থাকিলে ভাষা কেতিয়াও জীয়াই নাথাকিব ভাষা যদি জীয়াই থাকিব লাগে মাধ্যম জীয়াই থাকিব লাগিব আৰু ভাষা যদি জীয়াই থাকিব লাগে অফিচিয়েল ভাষা হ'ব লাগিব চৰকাৰী ভাষা হ'ব লাগিব আৰু এই ভাষাৰে কি কৰিব পাৰিব লাগিব
ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়লৈকে পঢ়িব পাৰিব লাগিব ৰিচাৰ্চ কৰিব পৰা হ'ব লাগিব তেতিয়াহে ভাষা এটা জীয়াই থাকিব তাৰ কাৰণে মই কালাইগাঁও অঞ্চলত বসবাস কৰা বড়ো জনগোষ্ঠীসকলক মই আংবেজ সাবাय করबावदों जे नोंथांमोना गावबा गावनि गथ'फोरखौ जुदि बर' बिजोङाव फोरोंनानै डिस्टिंक्शन मोनहोदों स्टार मार्क मोनहोदों लेटार मोनहोनो हादों बेनिफ्राय देरसिन हाबाफारि हयथ' दिनैनि दिनाव थानाय नङा आं बेनि थाखाय साबायखर बावदों अपसन दङ इंराजि बिजों फरायनो हायो जों असमिया बिजोङाव फरायनो हायो किन्तु नङा आं बर' बिजोङाव फरायहोगोन आंनि गथ'खौ बर' बिजोंजों आं बेखौ मानसि खालामगोन जों बे फोथायनायखौ दोननानै दिनै जोंनि गथ'फोरखौ दिनै मोजाङै पास खालामहोनो हादों आं बेनि थाखाय साबायखर बावदों क्वालिटी एडुकेशन আমার বড় মাধ্যমৰ যোগেদিও পাব পাৰি 2 নম্বৰ কথা কোৱালিটি এডুকেশ্যন পাবলৈ হলে আমাক লাগিব কোৱালিটি ইনষ্টিটিউট আমাৰ পঢ়াশালীবিলাক আমাৰ প্ৰতিষ্ঠানবিলাক শিক্ষাৰ কোৱালিটি হ'ব লাগিব গুণগত হ'ব লাগিব আজিকালি আমি দেখিছো বহুতে আমি দামী দামী স্কুল কলেজ বিচাৰি থকা ল'ৰা ছোৱালীৰ কাৰণে গুৱাহাটীতে মই দেখিছো বহুত বড় মানুহ 8 লাখ 9 লাখ ডনেশ্যন দি নিজৰ ল'ৰা ছোৱালীবিলাকক পঢ়ুৱাই আছে এডমিশনৰ কথাটো বাদেই দিয়ক এডমিশনটো 2 লাখ 3 লাখ লব জাস্ট এডমিশন পাবৰ কাৰণে আপুনি ডনেশ্যন দিব লাগে 8 লাখ 9 লাখ আৰু সেই টকাখিনি দিও আজি নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাই আছে কিহৰ কাৰণে কোৱালিটি বিচাৰিছে তো আজিৰ দিনত আমি কেৱল আবেগটোক লৈ কেৱল জাতিটোক লৈ কেৱল আমাক যদি জাতিটো ৰক্ষা কৰিবৰ কাৰণে যদি আপুনি যদি কয় যে বড়ো পঢ়িব লাগে অসমীয়া পঢ়িব লাগে বেংগলী পঢ়িব লাগে নপঢ়িবও পাৰে কিয়নো আমি বহুত দিন আমি জাতিটোক চাই আহিলো এতিয়া আমি কি চাও আমি চাও এতিয়া কোৱালিটি আমাক লাগিব আৰু কোৱালিটি এডুকেশ্যন ক'ত পায় কোৱালিটি ইনষ্টিটিউট বিলাকত পায় আৰু সেই কাৰণে আমাৰ সেই প্ৰতিষ্ঠানবিলাক শৈক্ষিক যে प्रतिষ্ঠাन बे फरायसालिफ्रा जोंनिया एसे गुन गोनां जानांगोन जाय फरायसालियाव थाङोबा रिजाल्टआ मोजां जायो जाय फरायसालियाव थाङोबा जोंनि साफ्रोमबो फरायसा अलराउन्ड डेभलपमेन्ट जायो जाय फरायसालियाव थाङोबा केरियार मोनसे दानांगौनि थाखाय जिखिनि इनफरमेसन मोननाय जायो बेखौ होनाय जायो जाय फरायसालियाव थाङोबा जोङो बेसेननि सोलोंथायखौ मोननो हायो माने भ्यालु एडुकेशनखौ जब पाয় মূল্যবোধৰ শিক্ষা যি শৈক্ষিক প্ৰতিষ্ঠানত পায় তেনেকুৱা এটা শৈক্ষিক প্ৰতিষ্ঠানত নিজৰ ল'ৰা ছোৱালী তিনিটা কথাই আমি আলোচনা কৰি আছো প্ৰথম কথা হ'ল আমাক গুণগত শিক্ষা লাগে কোৱালিটি এডুকেশ্যন লাগে আমাৰ যি শিক্ষা এই শিক্ষাটো কোৱালিটি লাগিব আমি কোৱান্টিটি বিচৰা নাই অলপ এটাৰ কথা কৈছো যে কোনো এজন ছাত্ৰ ছাত্ৰী আমাৰ অঞ্চলৰ পৰা খেল হ'ব নালাগে বুলি কৈ আছো কিয়নো খেল হ'লে সমস্যাটো কেৱল ছাত্ৰ বা ছাত্ৰী গৰাকীৰ নহয় সমস্যা সকলোৰে হয় প্ৰথম খেল হোৱাৰ লগে লগে সমস্যা ছাত্ৰ বা ছাত্ৰী গৰাকীৰ তাত আহিব দ্বিতীয়তে সমস্যা न'खराव फैयो थामथियाव बियो गामियाव फैगोन ब्रैथियाव फरायसालियाव फैयो बाथियाव बियो समाजाव फैगोन दथियाव बियो जातियाव फैगोन बिनि लोगो लोगो बियो स्निथियाव भारतबर्षनि जेंना जायो बजा जायो तो जिবিলাকে মেট্ৰিক পাছ কৰিলে যিদিনাখন ৰিজাল্ট দিছে হয়তো তেওঁলোকে ৰিজাল্ট দিয়া দিনাখন আগনিশা হয়তো সকলোৱে মানে ভালকৈ নাক বজাই শুই আছিল চাগে কিন্তু মাক বাপেকে টোপনি মাৰিব পৰা নাছিলে বহুতৰে পিতৃ মাতৃসকল মেট্ৰিক দিয়াৰ হয়তো এসপ্তাহ আগৰ পৰাই টোপনি অহা নাছিলে ছোৱালীজনী আমাৰ পাছ কৰিবনে নাই পাছ কৰিলে ডিষ্টিংশ্যন পাবনে নাই অসমীয়া লেটাৰ পাবনে নাই ইংৰাজী লেটাৰ পাবনে নাই ইত্যাদি কথাবিলাক চিন্তা কৰি মাকৰ টোপনি নাহে কিন্তু जोंना फरायसाफोरजों बिराद खम दामनानै बर'फ्रा नुबाय थानो हायो बे थासारिखौ जों नुदों दा मानो थाखाय बिमा बिफाया टेनसन जायो पितृ मातृসকলে किয় टेनसन হয় टेनसन এই কাৰণে লাগে তেখেতসকলৰ কিন্তু তেখেতসকলে গম পাইছে যে কলেজবিলাকত কিমান পাৰ্চেন্টেজ লাগে ষ্টেট লেভেল নেশ্যনেল লেভেল কিমান পাৰ্চেন্টেজ বিচাৰে সেই কথা গম পায় গোটেইখিনি পৰিৱেশৰ কথা তেখেতসকলে গম পায় যিটো পৰিৱেশত আমাৰ ছাত্ৰ ছাত্ৰীবিলাক মানুহ হ'ব লাগে সেই পৰিৱেশটোত মানে মোৰ ল'ৰাজন বা ছোৱালীজনীক অহাকালি পৰহি মুখামুখি হ'ব পাৰিবনে নোৱাৰে ফেচ হ'ব পাৰিবনে নোৱাৰে সেই কথাবিলাক লৈ পিতৃ মাতৃসকলে সদায় চিন্তা কৰি থাকে তো তাৰ কাৰণে প্ৰথম কথা মই তাকে ক'বলৈ বিচাৰিছো যে আমাক প্ৰথমতে কি লাগিব গুণগত শিক্ষা লাগে সেইটোকে আমি সদায় বিচাৰি আছো কোৱালিটি এডুকেশ্যন কিন্তু কোৱালিটি এডুকেশ্যন আমি পাইছো নে নাই